নমস্কাৰ 2021 পিকনিক যোৱাৰ প্ৰক্ৰিয়া এতিয়া গোটেই দেশতে আৰম্ভ হৈ গৈছে এনে ক্ষেত্ৰত নিজৰ জেপৰ পৰা দেৱৰসৰ বটলটো নিতান্ত প্ৰয়োজনতহে বাহিৰলৈ উলিয়াওক ফেস কভাৰ বা মাস্ক পিন্ধাৰ সময়ত মনত ৰাখক যাতে মুখ আৰু নাক ভালদৰে ঢাক খায় যাতে চিনাকি মানুহবোৰেও চিনি নাপায় সাৰ্বজনীন স্থানত বমি কৰোঁতে অতি কমেও 2 গজ দূৰত্ব বজাই ৰাখক বমি কৰাৰ পাছত হাত মুখ সম্বন্ধীয় স্বচ্ছতা পালন কৰক মনৰ ৰাখক অকণমান অসাৱধানতাই আপোনাক গৰু পিটন খুৱাব পাৰে বেছি নিচা বা কথা কোৱাত উল্টা-পুল্টা হলে শীঘ্ৰে নিজৰ বেষ্ট ফ্ৰেণ্ডৰ নম্বৰত যোগাযোগ কৰক পিকনিক সন্থাৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত